फैगौ उफ्रा बिसायख'थिनि थाखाय गासिबो राजखान्थियारि हान्जाफ्रानो जानजि खाफ्रादों। आसामाव मोनद' बियाबाव उफ्रा बिसायख'थिया जागोन। बिटिसि ओनसोलनि गसाइगाव आरो तामुलपुर बिधानसभा बियाबनि थाखाय रबिबारखालि क'क्राझाराव बिजाथिफोरनि मुंखौ फोसावो इउपिपिएल हान्जाया। इउपिपिएल हान्जानि मावफुं आफादगिरि रोनगोरा नार्जारिया 29 नं गसाइगाव बियाबनि थाखाय गसाइगाव जिल्ला इउपिपिएलनि आफादगिरि जिरन बसुमतारी आरो 22 नं तामुलपुर बियाबनि थाखाय जलेन दैमारिनि मुंखौ फोसावो। इउपिपिएल हान्जानि मिरु कमिटिया बिजाथिनि मुंखौ फोसावनायनि उनाव बेलासियाव इउपिपिएलनि गसाइगाव जिल्ला कमिटिनि मावख'आव नुजाथि होयो 28 नं गसाइगाव बिधानसभा बियाबनि बिजाथि जिरन बसुमतारीया। फैगौ बिसायख'थिखौ लानानै बिजाथि फोसावजाखांनायनि उनाव जिरन बसुमतारी बिथाङा खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। তিনিওটা দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কাৰণত তেখেতসকলে আলোচনাৰ মাধ্যমত এই উপনিৰ্বাচনৰ কাৰণে 28 নম্বৰ গসাইগাঁও সমষ্টিত সিহঁতে মোক মনোনীত কৰিছে। গতিকে মই আজিৰ তাৰিখত ইয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাইজেও বিচাৰিছিল যে আমাৰ 28 নম্বৰ সমষ্টিৰ কাৰণে যে আপুনি ইয়াতে এজন কেণ্ডিডেট হ'ব লাগে বুলি। গতিকে মই ভাবোঁ ৰাইজৰো এটা আন্তৰিকতা আছিল যে ইয়াত মানে মোক প্ৰাৰ্থী হিচাপে নিয়োগ কৰক বুলি। গতিকে আজিৰ এই শুভকণত মই আমাৰ 28 নম্বৰ সমষ্টিত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাইজক মই আজি চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত উপনিৰ্বাচন হিচাপে বেলেগ আমাৰ ইছ্যু একো নাই, কাৰণ আমি আগৰবাৰত যিটো আমাৰ ইলেকশ্যন মেনিফেষ্টো আছিলে এইটোৱেই থাকিব। আমাৰ মূল কথাটো হ'ল আমাৰ বৰ্তমান ইউপিপিএল এজিপি বিজেপি যিহেতুকে ষ্টেটত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ, ঠিক তেনেকুৱাকৈ আমাৰ বিটিআৰ অঞ্চলতো আমি তিনিওটা দলেই ইয়াত মানে একেলগে হৈ পেলাই চৰকাৰ গঠন কৰিছোঁ। গতিকে আমাৰ যিবোৰ মূল সমস্যা আমাৰ এই 28 নম্বৰ গসাইগাঁও সমষ্টিত ক'বলৈ গ'লে নাম্বাৰ 1টো আমাৰ হেঙাৰ হিচাপে থিয় দিছে যে বছৰে বছৰে সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়াটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ ইয়াৰ বিষয়ে আগতে আলোচনা কৰিছিলোঁ। আৰু এইটো চৰকাৰে মানে চৰকাৰ দৃষ্টি ৰাখিছে যে পাৰ্মানেণ্ট কেনেকৈ চলিউশ্যন কৰিব পৰা যায়। ঠিক তেনেকুৱাকৈ আমাৰ অঞ্চলত এতিয়াও বিভিন্ন জেগাত ৰাস্তা ঘাটৰ যেনেকৈ হ'ব লাগিছিলে হৈ উঠা নাই। মই ভাবোঁ এইবিলাক এতিয়া নিশ্চয় চৰকাৰৰ সহায় সহযোগিতাত আমি কাম কৰিবলৈ পাৰিম। আৰু ইয়াতে নিবনুৱাৰ সমস্যা, আমাৰ কৃষকসকলৰ সমস্যা, আই মাতৃসকলৰ সমস্যা আৰু বিভিন্ন সমস্যাসমূহক আমি একেলগে লৈ পেলাই কেনেকৈ সমাধান কৰিব পৰা যায় এইটো আগত ৰাখিয়েই আমি কাম কৰিম। আৰু নিশ্চয় মই ভাবোঁ যে অহা 5 বছৰত সম্পূৰ্ণ নহ'লেও আমি 60% পৰা 70% সমস্যাসমূহক সমাধান কৰিবৰ কাৰণে চৰকাৰক টানি অনুৰোধ জনাম আৰু আমাৰ চৰকাৰে তাৰ কাৰণে বলিষ্ঠ পদক্ষেপ লৈ পেলাই নিশ্চয় কাম কৰিব। ओजोंहाय तामुलपुर बियाबनि थाखाय इउपिपिएलनि बिजाथि महरै जलेन दैमारिखौ फोसावनायनि उनाव तामुलपुरनि इउपिपिएलनि मावख'फोराव हान्जानि सोद्रोमाफ्रा रंजाखाङो। बिथाङाबो बिजाथि महरै सायख'जाखांनायनि उनाव खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। प्रथमे মই আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক ধন্যবাদ যাচিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ। লগতে আমাৰ সন্মানীয় বিজেপিৰ সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ। আমাৰ জিএছপিৰ আমাৰ সন্মানীয় সভাপতি হীৰাকৰণীয়া ডাঙৰীয়ালৈ ধন্যবাদ যাচিছোঁ। লগতে আমি তামুলপুৰ যি সন্মানীয় বাসী তামুলপুৰ বাসীক মোৰ তৰফৰ পৰা বা তৰংগাজনী ব্লগৰ পৰা ধন্যবাদ যাচিছোঁ আৰু সমূহ বিটিআৰ বাসীক ধন্যবাদ যাচিছোঁ। বিটিআৰৰ প্ৰত্যেকটো সন্মানীয় সকলক ধন্যবাদ যাচিছোঁ। আমাৰ বিটিআৰ অঞ্চলৰ পৰা আমাৰ প্ৰতিটো MLA ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। লগতে অসমবাসীক আজিৰ শুভ দিনত মই ধন্যবাদ যাচিছোঁ। আজি তাৰিখত আমাৰ তামুলপুৰ সমষ্টিত তেনেকুৱা প্ৰত্যাখ্যান নাই। আমি বিজেপি ইউপিপিএল আমি যিখিনি আমাৰ মিত্ৰ দল আছে, গতিকে আমি ইয়াৰ পৰা 100% আনকণ্টেষ্টত আমি ওলাই যাম। এবাৰ আমি লাগৰ ওপৰত পাম, 100% লাগৰ ওপৰত পাম। আমি লাগৰ ওপৰত পাই সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে কাম কৰিম। তামুলপুৰ অঞ্চলৰ আৰু আমি প্ৰতিটো অসমৰ আমি নিদৰ্শন কৰিব বিচাৰিছোঁ তামুলপুৰক যে তামুলপুৰৰ পৰাই
আমি আগন্তুক দিনবোৰত জাতি জনগোষ্ঠীৰ মাজত আমি শান্তিটো অটুট ৰখাৰ কাৰণে চেষ্টা কৰিম আমাৰ আত্মবিশ্বাস আছে ইয়াতে বিজেপি UPPL আমি নেতৃত্বত আমি বাই ইলেকশ্যন আমি জিতিম 100% জিতিম আৰু আমি ৰাইজৰ হৈ কাম কৰিম আমি UPPLৰ কেণ্ডিডেট দিছে যদিও আমি এইটো ৰাইজৰ MLA হ'ম News Text Inside Any Boro